আৰু এইটো হ'ল দৰগাত আমাৰ হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ বোলে দাড়ি আছে, কিন্তু এতিয়া নহয়। কিবা আৰু ফাইনেলি আমি লাষ্ট ডে যিহেতু কাশ্মীৰত ঘূৰি আছোঁ, ক'ত ক'ত যাওঁ সৰু সৰু জেগাবিলাকত যি ওচৰতে আছে শ্ৰীনগৰতে, তাতে আমি অলপ ঘূৰিলোঁ। আৰু এই দাদা দুজনে আমাক বহুতখিনি ঘূৰালে লাষ্ট দিনাখন। আৰু আপোনালোকেও মোৰ ভ্লগবিলাক চাই থাককচোন, ক'ত গ'লোঁ। আৰু দেখিছেনে বাৰু, ইয়াতে মানে য'তে সোমাই তাতে তাঁৰবিলাক যে কটা থকা আছে তাতে থাকেই মানে। আৰু এয়া হ'ল দৰগাহ, যি নেকি ডাল লেকৰ একেবাৰে লগতে লাগি আছে এইটো দৰগাহ। আৰু এই দৰগাহটোত বোলে আমাৰ হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দাড়ি আছে। আৰু বলকচোন তেতিয়াহ'লে ভিতৰলৈ যাওঁ, কেনেকুৱানো দেখি। কিন্তু মই ভিতৰত নোসোমাওঁ বিশেষ এটা কাৰণত। আৰু ইয়াতে মানে লিখা আছে ফটো ভিডিঅ' নট এলাউড, সেইকাৰণে মই অকণমান কৰিবৰ কাৰণে সংকোচ কৰিছিলোঁ, যদিও দাদা দুজনে কৰিবলৈ দিলে, একো নাই বুলি ক'লে। আৰু এই দুজন দাদা হ'ল কাশ্মীৰৰে, আৰু দুইজন ভায়েক বহুত মিলা প্ৰীতি জানানে বাৰু। আৰু আমি এওঁলোকৰ ঘৰতো গ'লোঁ লাষ্টত। চাবচোন বাৰু কিমান কিউট মানে বাচ্ছা আছে, আৰু ঘৰবিলাকো ইমান ধুনীয়া হয় তাৰে। আৰু এই দৰগাহটো দেখিবলৈ কেনেকুৱা লাগিছে কওকচোন বাৰু। অকণমান তাজমহলৰ নিচিনা নহয়, তথাপিও অলপমান আৰ্হিটো তেনেকুৱাই লাগিলে মোৰ। আৰু গছবিলাক দেখিছেনে বাৰু, কিমান ধুনীয়াকৈ ওপৰখিনি ধুনীয়াকৈ কাটিয়ে লয় নে কি নাজানো, ৰাউণ্ড হৈ থাকে। আৰু ইয়াতে মানুহবিলাকে ধুনীয়াকৈ জিৰণি লয় আহি, যেতিয়া নেকি সময় পায় বা এনেও চাগে ভাল লাগে সেইকাৰণে। আৰু পৰিৱেশটো বহুতে ধুনীয়া, না প্ৰদূষণৰ কিবা আছে, একোৱেই নাই। ওচৰত যিহেতু পানী আছে, ডাল লেকটো আছে, বহুত ধুনীয়া এটা লোকেশ্যনত এই দৰগাহটো আছে। আৰু দৰগাহত বাবুহঁতে নামাজ পঢ়িলে, মই যিহেতু ভিতৰত নাযাওঁ বুলি ক'লোৱে, সেইকাৰণে মই অলপমান বাহিৰে ঘূৰিম। আৰু এজন দাদা বাবুৰ লগত যাব আৰু এজন মোৰ লগত থাকিব। আৰু ভিডিঅ'টো শেষলৈ চাওকচোন বাৰু, কিমান ধুনীয়া হয়। আৰু নেক্সট মই ভ্লগত দেখুৱাম যে ইয়াৰে মাৰ্কেটখন যে ইমান ধুনীয়া, আৰু কিমান ধুনীয়া বস্তু পায়। সেই মাৰ্কেটখনত ইমান ধুনীয়া মানে ইউনিক খাবলৈ বস্তু কিছুমান পায়, আৰু মই ঘৰলৈও আনিলোঁ। আৰু মোৰ লগত যি হ'ল তাকেই দেখুৱাম নেক্সট ভ্লগত। কিন্তু এইটো হ'ল অকল দৰগাহটো, আপোনালোকে চাওক। এনেকুৱা দৰগাহ মই জীৱনত প্ৰথমবাৰ দেখিছিলোঁ, কাৰণ ইমান এটা সুন্দৰ পৰিৱেশ, য'ত নেকি মানুহবিলাকে ভাত নহয় আচলতে, কিবা খোৱা বস্তু লৈ আহি ইয়াতে জিৰণি লয়, হয়তো মনৰো শান্তি পায় চাগে, সেইকাৰণে আপোনালোকেও চাওকচোন। আৰু এইটো হ'ল দৰগাত আমাৰ হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ বোলে দাড়ি আছে, কিন্তু এতিয়া নহয়। কিবা এটা টাইমৰ কথা কৈছিলে, সেইটো টাইমত মানে এনেকুৱা মানুহ 4-5 লাখ মানুহ বোলে ইয়াৰে মানে আগফালে আৰু পূৰা জাম হৈ যায়। আৰু সেই টাইমতে মানে তেখেতৰ দাড়িটো দেখুওৱা হয় চবকে, মানে ওপৰত এনেকৈ উঠি গ্লাছত কিবা এনেকুৱা কৰি দেখুওৱা হয়। কিন্তু এতিয়া তেনেকুৱা নাই। তথাপিও দৰগাহ হিচাপত চব মানুহবিলাকে ইয়াতে আহে আৰু ৰেষ্ট লয়। আৰু সেইফালে আছে মোৰ পিছফালে ডাল লেকটো আছে, যিহেতু ধুনীয়া ভিউ এটাও আছে, আৰু একদম বহুত শান্তিৰ পৰিৱেশ যিহেতু, সেইকাৰণে মানে ইয়াতে চব মানুহবিলাকে আহে, আৰু আহি ইয়াতে ৰেষ্ট লয়, খোৱা লোৱা চবখিনি কৰে আৰু এই মানুহজনীয়ে মোৰ ফালে এনেকৈ চাইছে নহয়, জানো মোক মাৰি পেলাব। সঁচাকৈ মই ভয় খাই গৈছিলোঁ, কাৰণ এটা নজনা জেগাত যাই কিজানি কিবা ভুলেই কৰিলোঁ এনেকুৱা লাগে, নহয়নে বাৰু। আৰু তাতে চব মানে ইমান ধুনীয়া এটা পৰ্দাত থাকে। আমাৰ মানে নিজকে দেখি অকণমান লাজ তেনেকুৱা লাগিছিলে। আৰু কিন্তু পৰিৱেশৰ লগত তেনেকুৱা মানে সকলোৱে মিলি আছে, সেইকাৰণে অকণমান নিজকে বেয়াও লাগিছিলে বাৰু। যিয়ে নহওক, বহুত ধুনীয়া এটা জেগাত যাই মনৰ শান্তি হ'ল। আৰু আমি যিদিনাখন ঘূৰি আহিম তাৰ আগদিনাখন, মানে আমাৰ কাশ্মীৰত লাষ্ট দিনাখন, এটা সুন্দৰ জেগাত যাই বহুত ভাল লাগিলে। আৰু এয়া হ'ল ডাল লেকটো দেখিছেনে বাৰু, কিমান এটা ধুনীয়া হৈ আছে। আৰু তাৰে মাজত এইবোৰ পাহাৰৰ চাইডে আকৌ এইটো দৰগাৰ চাইডত আকৌ মাৰ্কেট আছে। মাৰ্কেটত ইমান ধুনীয়া খোৱা বস্তুবিলাক আছে, একদম ইউনিক। সেইটো মই লাষ্ট ভিডিঅ'ত দিম বুলি কৈছোঁ, মানে নেক্সট ভিডিঅ'ত। আৰু
ইয়াতে দেখিছে বাৰু আপোনালোক সকলোৱে চব মানুহবিলাকে এনেকৈ ইমান মানে ফূৰ্তিত ইয়াতে ফুৰিব আহে যিহেতু বতৰটো ইমান তাতে গৰমো নাই ঠাণ্ডাও নাই এইখিনি টাইমত আৰু যেতিয়া হয়তো ঠাণ্ডাৰ দিন হয় তেতিয়া চাগে বৰফ পৰে সেইটো নাজানো বাৰু কিন্তু আমি এতিয়া গৈছিলোঁ যিহেতু সেইকাৰণে এতিয়া বৰফৰ ছিজন নহয় আৰু ইমান ঠাণ্ডাও নাই গৰমো নাই ঠাণ্ডাটো নাইয়ে বাৰু কিন্তু গৰমো ইমান নাই যিহেতু ফুৰি বহুত ভাল লাগে আৰু মানুহবিলাক সকলোৱে ফুৰিবৰ কাৰণে আহে ইয়াতে আৰু এটা ৰেষ্ট ল'ব আহে হয়তো মনত কিবা দুখ লাগিলেও চাগে ইয়াতে আহে যিহেতু পৰিৱেশটোৰ কাৰণে সকলো পাগল মইতো পাগল হৈ গৈছোঁ ইমান ধুনীয়া আৰু মই দাদা এজনৰ লগতে ঘূৰি আছোঁ যিহেতু বাবুহঁত গৈছিলে আৰু এতিয়া আমি ঘূৰি আহিবৰ কাৰণে আহিলোঁ এয়া হ'ল দৰগাহটোৰ ওপৰৰ দৃশ্যটো আৰু ভিতৰত তেওঁলোকে গৈছিলে আৰু কিবা কিবি অলপ লৈও আহিলে খোৱা বস্তু তাৰ পৰা আৰু কিমান ধুনীয়া চাওকচোন বাৰু আৰু বহুত ডাঙৰ যিহেতু ইয়াতে বহুত মানুহ হয় বহুত মানুহ একদম ভাবিব নোৱাৰাকৈ বোলে মানুহ হয় যিখিনি আৱাল মাহত কৈছিলে আৱাল মাহত বোলে সেই মানে দাঢ়ি দেখুৱাই আৰু তেতিয়া মানে মানুহ 4-5 লাখ একদম মানুহ নধৰা হৈ যায় আৰু যাৰ কাৰণে নেকি ধুনীয়া এটা স্পেচ আছে বহুত ডাঙৰ আহল বহল স্পেচ এটা আছে সেইকাৰণে ভাল লাগিলে আৰু এয়া হ'ল ভিতৰৰ দৃশ্যটো দেখিছেনে বাৰু ইমান ধুনীয়াকৈ ৰাখিছে নহয়নে আৰু সকলোৱে আহি ইয়াতে নামাজ পঢ়ে দোৱা কৰে তেনেকুৱা ইয়াতে কোনো কবৰ নাই যি নেকি মাজাৰ তেনেকুৱা নহয় এই দৰগাহটো অকল হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ দাঢ়ি আছে যিহেতু সেইকাৰণে এইটো এটা ধুনীয়াকৈ দৰগাহ বনাই থৈ দিছে আৰু মানুহবিলাকে ৰেষ্ট ল'বৰ কাৰণে ইয়াতে আহে মনৰ শান্তিও পাই চাগে কিবা আছে চাগে সেইকাৰণে আৰু এতিয়া আমি যাবলৈ আহিলোঁ ঘৰলৈ বুলি আৰু আমাৰ এটা ইনচিডেণ্ট হ'ল গাড়ীখনৰ গ্লাছ নমোৱাই থাকিলে আৰু মোৰ তাতে এটা মোবাইল আছিলে আৰু বেগো আছিলে পাৰ্চবিলাকো আছিলে সেইকাৰণে তাতে গাড়ীখনৰ নাম্বাৰ লিখা আছিল বুলিহে দুজন মানুহে ফোন কৰিছে যে আপোনালোকৰ এনেকুৱা গাড়ীত বেগো আছে মোবাইলো আছে ক'ত আছে তেনেকুৱা ভাবকচোন তেনেকুৱা আছে জানো আজিৰ দিনত কিন্তু কাশ্মীৰত তেনেকুৱা নহয় মোবাইল পাৰ্চ যিয়ে নহওক বেগ যদি বাহিৰতো থৈ দিয়ে নহয় পৰালে মানে মানুহ ৰখি থাকিব বা আপোনাক যদি কণ্টেক্ট কৰিব পাৰে তেতিয়াহ'লে কণ্টেক্ট কৰি ৰখি থাকিব নোৱাৰিলেও কোনো মানে নোচোৱে ইমান এটা মানে সেইটো ছাইডৰ পৰা বহুত ভাল লাগিলে আৰু একদম লেতেৰা নাই না তামোল আছে না কিবা এনেকুৱা পিক পেলোৱা বস্তু আছে একো নাই সেইকাৰণে চাগে বহুত ধুনীয়া হয় আৰু টুৰিষ্টৰ কাৰণে বহুত ভাল এটা কিন্তু ডেঞ্জাৰাছো হয় কিছুমান জেগাত কিছুমান সময়ত সেইকাৰণে আৰু যিবিলাক এটেক হৈছিলে পলৱামাৰ এটেক হৈছিলে সেইবিলাক জেগাতো আৰু বাকী যিয়ে নহওক এতিয়া আমি কাশ্মীৰত যি দুজন দাদাই লৈছিলে তেওঁলোকৰ ঘৰত গ'লোঁ আৰু হালধীয়া যিটো কাপত দিছে সেইটো হ'ল কাহুৱা যেনেকৈ আমাৰ ইয়াত চাহটো ফেমাছ হয় তাতে তেনেকুৱা আৰু এই টিকলিজনী দেখিছেনে তেওঁলোকৰে হয় 4জন ভায়েক ককায়েক একেলগে থাকে বহুত মৰমীয়াল হয় বহুত আৰু এয়া হ'ল দুজন বৌ বুলিয়ে কৈছোঁ যিহেতু আৰু এজন দাদা আৰু বাচ্চাটো